গাইজ ওয়েলকাম টু মাই সেকেন্ড চেনেল লিকে আছামিজ ব্লগত আপোনালোকৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আছোঁ। গাইজ আজি আমি যাই আছোঁ মানে ক'ত মানাস নেশ্যনেল পাৰ্ক, মানে আমাৰ ইয়াৰ পৰা মানে 50 কিলোমিটাৰ হয়। চাওক মানে আমি চাইকেল লৈ যাই আছে, আমাৰ লগত আছে মানে জাকিৰ ব্লগাৰ। কিবা কৈ দিয়া। প্ৰথমতে নমস্কাৰ অসমবাসী ৰাইজ, তো চবৰে খবৰ ভালেই। তো আমি আজি গৈ আছোঁ মানাস নেশ্যনেল পাৰ্ক। যিহেতু আপোনালোকে কোনোবাই গম পায় যে মই 26 তাৰিখত টাৱাং যাবলৈ ওলাইছিলোঁ, কিন্তু টাৱাঙৰ চিটুৱেশ্যন বহুত বেয়া, মানে বহুত বৰফ পৰিছে, লেণ্ডশ্লাইড হৈছে, তাৰ কাৰণে মানে যাব পৰা নাই। তো ভাবিছোঁ মানে কৰিমে, সিদিনা মোক ক'লে যে বলা ট্ৰেইনলৈ ঘৰৰ ওচৰতে কিবা এটা মাৰি আহোঁ ৰাইড। তো সেইকাৰণে আজি মানাস গৈ আছোঁ। আৰু এতিয়া উপস্থিত আছোঁ আমি পাটবাসী সত্ৰ। এইটো মানে এইফালে গ'লে মানে আমি পাটবাসী সত্ৰ পাম। ইয়াৰ পৰা মানে সকলোখিনি আমি ছেটআপ কৰি মানে যাই আছোঁ। আকৌ মানে যাত্ৰা আৰম্ভ কৰিব লাগিব। তো মানে আমাৰ আমি বৰপেটা টাউন হৈ কিনে হাউলিদি হৈ বৰপেটা ৰোডেদি হৈ মানাস নেশ্যনেল পাৰ্কত যাম। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে জাকিৰ ব্লগছ ইনষ্টাগ্ৰাম আইডি। আৰু এতিয়া ক'ব তো শুনক ইয়াৰ কথা। মানে মোৰ মানে ইনষ্টাগ্ৰামৰ নাম হৈছে মোৰ নামী ইজাজুল কৰিম 07। সকলোৱে যায় এটা ফ'ল' কৰি দিয়ক। ইয়াৰ মানে তেওঁ মানে পানী খাই আছে। মানে তোৰ ভাগা লাগছে নেকি? পাগল লগা নাই, কিন্তু অলপ লাগিছে আৰু সেইটোৱে অলপ লাগিবই মানে বহুত দিন পিছত মানে কৰি আছোঁ না আমি ৰাইড। বলক এতিয়া মানে আমি সকলোখিনি ছেটআপ কৰি লওঁ, তাৰপিছত আকৌ পুনৰ এবাৰ যাত্ৰা আৰম্ভ কৰিম। এই ভাগাৰটো লাগবই, বহুত দিন পিছত কৰি আছোঁ না আমি ৰাইডখন, অলপমান ভাগৰ লাগবই। 7 কিলোমিটাৰ আছে আৰু 40 কিলোমিটাৰ গাইজ চাওক। মানে তেওঁ মানে এতিয়ালৈকে মানে ব্যস্ত আছে চাওক। বলক আমি মানে আগাকে গৈ আছোঁ, মানে তোৰ পিছে গাইজ ফাইনেলি আমি বৰপেটা টাউন পাই গ'লোঁ। গাইজ চাওক মানে তেওঁ মানে যাই আছে সন্মুখত। চব মানে আজি মানে ৰবিবাৰ দিলোঁ, মানে ইমান মানুহ নাই বৰপেটাত। মানে তেওঁ অলপমান আছে গাইজ চাওক, মানে অলপমান মানুহ আছে। বলক আকৌ এবাৰ যাত্ৰাখন আৰম্ভ কৰোঁ। ইমান মানে বতৰখন বেয়া হৈ আছে গাইজ চাওক। মানে আমি ওলাই দিছিলোঁ তেতিয়া মানে ভাল আছিল, মানে বৰষুণ আহিব মানে এনেকুৱা সম্ভাৱনা হৈ আছিল। গাইজ চাওক ইয়াতে মানে লিখা আছে আই লাভ বৰপেটা। মানে জাকিৰে মোক মানে ৰখা কৈছিল, কিন্তু মই নৰখোঁ, ডাইৰেক্ট গুচি গ'লোঁ। তেওঁ মানে কল কৰিছে ইয়াতে ৰখো, এটা ফটো মাৰোঁ। চকীত লেখা আছে আই লাভ বৰপেটা। তুই যাবি লৈ যাওঁ মোৰ বাগা লগা নাই, চিঞৰ মোৰ বাগা লগা নাই। এই মানে মিছা মাতি আছে। এই গাইজ মই মিছা মাতা নাই, মোৰ ৰেলি মোৰ বাগা লগা নাই। বলা ইয়াতে নৰখ। এতিয়া মানে আমাৰ জুবিন দা মৰিছে মানে কেইমাহ হৈ গ'ল, এতিয়ালৈকে মানে কোনেও মানে ন্যায় নাচায়। এতিয়া মানে জুবিন দাৰ কথা মানে মানুহে পাহৰি গৈছে, কিন্তু আমি কেতিয়াও পাহৰি নাযাওঁ মানে আমাৰ মৰমৰ জুবিন দাৰ কথা। আমাৰ মানে এতিয়াও মানে জুবিন দাৰ ন্যায় লাগে চাওক। মানে এতিয়াও মানে কেনেকুৱা লাগে যে এতিয়ালৈকে আমি জুবিন দাৰ ন্যায় পোৱা নাই। আমাৰ কেনেকুৱা অসম এইটো আপোনালোকে চাওক। মানে জাকিৰে ব্লগিং কৰি আছে, মানে যেতিয়া মানে জুবিন দাৰ মানে ফটোবিলাক চাওঁ কিবা এটা মানে বেয়া লাগি যায়। আমাৰ ন্যায় লাগে না, ন্যায় লাগে। মানুহে পাহৰি যাব বাৰু, কিন্তু মানে আমি পাহৰি যোৱা নাই। কিন্তু আমি কেতিয়াও পাহৰি নাযাওঁ জুবিন দাৰ কথা। আপোনালোকে সকলোৱে কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন দা। কমেণ্ট কৰক দে। মানে জুবিন দাৰ কেনেকুৱা মৰম লগা চেহেৰা, মানে আমাৰ এতিয়াও মানে জুবিন দাৰ ন্যায় লাগে। ইয়াতে মানে পৰা জাকিৰে খাব নিলে চাওক। এটা মানে জাকিৰে পৰা খাব বহিলে, মানে ময়ো বহিলোঁ। মানে আকৌ মানে নকবি নেকি? খাই লওক, তাৰপিছত আকৌ লওক। গাইজ আজিৰ বতৰটো মানে খুবেই বেয়া। মানে আমি ৰুটি চুটি খাই মানে আকৌ ওলাই দিছোঁ। এতিয়া মানে পুৰা বৰষুণ চাওক। মানে যেতিয়া মানে ওলাইছিলোঁ তেতিয়া মানে বতৰ ভাল আছিল। তেতিয়া মানে অলপ দূৰ আগত আহি কিনে মানে অলপ মানে বৰষুণ পৰি আছে। এনেই মানে আহি আছে। মানে এনেকুৱা যদি বৰষুণ থাকে তেন্তে ভাল লাগব, বেছি আহি যায়। মানে আমি ৰেইনকোট কিবা লৈ অহা নাই। মানে অলপ আগতে মানে হাউলি পামেই, বৰপেটা পাৰ কৰিছোঁ। অলপ আগতে হাউলি পাম। চাওক ৰাস্তাৰ ভিউ চাওক। আমি এতিয়া মানে পুৰা মানে হাউলি পাই গৈছোঁ। চাওক এইটো মানে হাউলি বজাৰ মানে কি হাইৰোড ক'ব যায়। চাওক আগতে যাই আছে মানে জাকিৰ ব্লগাৰ। গাইজ আপোনালোকে বৰ্তমান যিটো কোৱালিটি চাই আছে, সেইটো কোৱালিটি শ্বুটিং হৈ আছে গোপ্ৰ একশ্যন কেমেৰালে, সেইকাৰণে কোৱালিটি অলপমান মানে বেয়া আহি আছে। গাইজ মানে মোৰ ভইচটো মানে খাৰাপ আহি আছে, তাৰ কাৰণে অলপমান মানে ঠাণ্ডা লাগিছে সেইকাৰণে। গাইজ এতিয়া আপোনালোকে ৰাস্তাৰ ভিউ বিলাক এনজয় কৰক।
মানে ৰেল ষ্টেচন মানে পাই গ'লো চাওক গাইজ এতিয়া মানে আমি ফাইনেলি পাই গ'লো বৰপেটা ৰুটৰ মানে যেইখন মানে ৰেল ষ্টেচন আছে সেইখন মানে আমি ফাইনেলি পাই গ'লো মানে ফ্লাই অভাৰ হয় ইয়াৰ পৰা মানে আপোনাৰ ট্ৰেইনখন চাম অলপ মানে তাতে আছে মানে জাকিৰ ব্লকাৰ তাৰপৰা অলপমান মানে ট্ৰেইনৰ মানে ভিউবিলাক চাওঁ মানে মজা দিয়ে গাইজ ভিডিঅ'খন মানে কণ্টিনিউ কৰক মানে পুৰা মজা লাগি আছে গাইজ তেওঁলোকে মানে হাই দিছিল কিন্তু কেমেৰাত ভালকে দেখা নাযায় কাৰণ মানে গাড়ীটো মানে পুৰা স্পীড আছিল চাই আছো অভাৰব্ৰিজৰ ওপৰত উঠি যিটো নতুনকৈ হৈছে অটল উৰণ সেইটো চাইছো আৰু এইফালে চাইছো ৰেল ষ্টেচন যে এইটো গাইজ চাওক মানে ৰেল যোৱা মানে ষ্টাৰ্ট হৈ গৈছে মানে ৰেলখন মানে যাই আছে মানে বৰপেটা ৰুটৰ পৰা গুৱাহাটী সেইকাৰণে মানে পুৰা স্পীড যাব দেই গাইজ চাওক আমি ফাইনেলি মানে চাহ খেতি পাই গ'লো ব্লকলে মানে কিবা এটা কৰি আছে কি কৰি আছা ৰিল বনাম চাওক মানে চাহ খেতি এইবিলাক মানে এনেকৈ তুলি কেনে লৈ কেনে এনেকৈ লৈ কেনে এতিয়া মানে এই যে গাইজ চাওক এইকেইটা মই এই যে পকেটত ভৰিলোঁ চুৰ কৰিলোঁ দে গাইজ যেনেকৈ চুৰ কৰিলোঁ গাইজ এই ব্লগিং কৰি আছোঁ ডিষ্টাৰ্ব গাইজ আমি মানে ৰাতিপুৱা ৰুটি খাইছিলোঁ তাৰপিছত মানে একো খোৱা হোৱা নাই সেইবাবে গাইজ মানাছ আহি কেনে আগতে মানে ভাত খাই লওঁ ভাত চাত খাই কেনে আকৌ মানে আপোনালোকক দেখাম মানে আপোনালোকে ভিডিঅ'খন কণ্টিনিউ কৰক আৰু ভিডিঅ'খন লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি দিব দেই মানাছত থকা মানে ৰিজৰ্ট মানে ইয়াতে মানে আহি কেনে আপোনালোকে থাকিব পাৰিব মানে চাৰিওফালে মানে পূৰা চাহ খেতি গাইজ বলক মানে আগফালে যাই চাওঁ মানে পৰিৱেশ কেনেকুৱা গাইজ আজি মানে আহি কিনে আমি জীপ চাফাৰী নকৰিলোঁ গাইজ বেলেগ এদিন আহিলে তেতিয়া মানে জীপ চাফাৰী কৰিম মানে আমি চাইকেল লৈ আহিছোঁ ন সেইকাৰণে আমাৰ টাইম পূৰা শ্বৰ্ট সেইকাৰণে আমি জীপ চাফাৰী কৰিব নোৱাৰোঁ বেলেগ এদিন আহিলে কৰিম মানে চাৰিওফালে কি মানা খাইলে মানে চাৰিওফালে চাহ খেতি দেখা পাব আৰু যদি আপোনালোকে জীপ চাফাৰী কৰে ভিতৰত মানে ৰাইনোছ হাতী বাঘ হৰিণ মানে এইবিলাক দেখা পাব মানে জীপ আহি আছে আজি মানে আমি জীপ চাফাৰী নকৰোঁ মানে আমাৰ একেবাৰে সময় নাই গাইজ চাওক এতিয়া মানে ফাইনেলি আমি পাই গ'লোঁ মানাছ নেশ্যনেল পাৰ্কৰ যিটো মানে গেট আছে মানে গেটখন মানে ফাইনেলি পাই গ'লোঁ এতিয়া মানে আমি ভিতৰ ফালে সোমাই যাম গাইজ বলক মানে ভিতৰ ফালে সোমাই যাওঁ গাইজ দুৰ্ভাগ্য যে মানে আমাৰ সেইফালে যাব নিদিলে মানে তেওঁলোকে মানে ৰিক্স আছে বোলে সেইবাবে মানে আমি নদীৰ পাৰত যাই আছোঁ বলক মানে নদী গাইজ দেখা পাইছোঁ গাইজ ৰাইনছ দেখা পাইছোঁ জুম কৰি আছোঁ ৰ'বা এই গাইজ এই যে সেইফালে আছে গাইজ সেইফালে গাইজ এই সেইফালে আছে তাতে মানে জাগিৰ আছে গাইজ বেলেগ এদিন আহিলে মানে জীপ চাফাৰী কৰা হ'ব মানে জুম কৰি দেখাই দি আছোঁ তাতে মানে কিবা কিবি মই মানে গা খাই আছে আৰু কি মানে মই গা খাই আছে দেই আমি যাই আছোঁ নদীৰ পাৰত চাই থাকক ভিডিঅ' গাইজ আপোনালোকে মানে চাৰিওফালৰ মানে নাজাৰাখেন চাওক গাইজ আজি মানে আমাৰ ডিম্পুদাৰ এটা ডাইলগ দিম দেই মানে ডিম্পুদাৰ ডাইলগ মানে কেনেকুৱা হয় অলপমান কমেণ্ট কৰি কৈ দিব অ' গাইজ মা কচম কি মজা লাগছে দে এইটো মানে আমাৰ ডিম্পুদাৰ ডাইলগ হয় দেই পুৰা ডাইলগ সঁচানে পুৰা মজা মানে চাৰিওফালৰ মানে নাজাৰাখন এবাৰ চাওক আপোনালোকে উঠিছিল নে খালী কৰি আছে ইয়াতে মানে মই আছোঁ মানে এতিয়া মানে আমি মানাছ যিটো নদী আছে এই নদী চাব আহিছোঁ নদী এই গাইজ মানাছৰ মেইন পিকনিক স্পট মানে এইটো মেইন মানে মই অলপমান আগফালে আহি গৈছোঁ মানে ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ দেই তাৰ পৰা মানে ভিডিঅ' ল'ব লাগিব এইটো মানে মেইন পিকনিক স্পট গাইজ এটা মানে কথা হ'ল পুৰা খাইছা হাগাটো লাগবই খাইছা বহুত কমটো নাখা ভিডিঅ' সেই সময়ত ভিডিঅ' কৰিব লাগিছিল কোনে বেছি খালে হয় সেইটোতো তই বেছি খাইছে সেইকাৰণে তোৰ হাগা লাগছে তই বেছি খাইছা মই ৰাতিপুৱা মানে হাগি নাছিলোঁ ৰাইজে গম পায় একাৰ হাগা লাগছে মইতো ৰাতিপুৱা হাগা নাই ৰাইজে গম পায় ৰাইজে গম পায় বল সেইফালে যাওঁ ৰাইজে গম পায় গাইজ আকৌ একটা ডিম্পুদাৰ মানে ডাইলগ দিওঁ অ' কি মা কচম ধুনীয়া লাগছে তে মিছা কথা ধুনীয়া লগা নাই এই ডিম্পুদা ভিডিঅ' আপলোড কৰিলে গাইজ এই নটিফিকেশ্যন আহিলে এই সঁচা আপলোড কৰিছে এই গাইজ এতিয়া মানে আমি মানাছত থকা মানে নদীৰ পৰা আহি পাইছোঁ নদী আপোনালোকক অলপমান নদীখন দেখাওঁ দেই কেনেকুৱা লাগছে কমেণ্টত কবি দেই নদী চা এইটো হৈছে নদী মানাছত থকা নদী আৰু তহঁতৰ মাইকী তহঁতৰ তাফাই নিদিয়ে নদী চাবা চা নদী এইয়া নদী এইবিলাক বুজি পাইছা এইবিলাক নদী চা কিমান ডাৰ নদী তহঁতৰ শুন তহঁতৰ মাইকীটোক আভাই নিদিয়ে নদী চাবা আমি কিন্তু আহিছোঁ নদী চাবা গাইজ বাকীখিনি বাদ দিয়ক বহুত কিবা কিবি ক'লোঁ বাদ দিয়ক এতিয়া মানে নদী চাওক
মানে ইয়াতে মানে আমি কিবা কিবি মানে খাবলৈ লৈ আহিছোঁ এই মানে জাকিৰ ব্লকাৰ ইয়াতে মানে কিবা কিবি খাবলৈ আহিছোঁ এয়া মানে KTM দুয়োখন লৈ বহা ইয়াতে মানে আমি কিবা কিবি খাবলৈ মানে বহিছোঁ এয়া মানে আছে ঠাণ্ডা মানে বহুত কিবা কিবি আনিছোঁ ইয়াতে মানে জাকিৰ ব্লগছ ইয়াতে মানে কি মজা মা কসম কি ধুনীয়া নাজাৰা পাইছোঁ দে গাইছ এইটো মানে আমাৰ ডিম্পুদাৰ ডাইলগ হয় কিবা কিবি আছোঁ সেইটো মানে খাই আপোনালোকে চাওক কি নাজাৰা ইয়াতে আহি কিনে ফিল্ডটো কেনেকুৱা একেবাৰে মজা বহি কেনে আমি খাই আছোঁ আপোনালোকে গাইছ চাওক এতিয়া মানে মোৰ মোবাইলখন চাৰ্জ হৈ আছে মানে পাহাৰখন তো অলপমান আপোনালোকে বিলাক চাওক মানে মোবাইলটো থৈ দিলোঁ মানে এই যে গাইছে এই যাম এই যে গাইছ চাওক আমি মানে মানাস গৈছিলোঁ মানে আহাৰ সময়ত চালোঁ মানে আমাৰ ইয়াত আছে আমাৰ ঘৰটা হয় আপুনি ষ্টৰি লগাইছিল ইনষ্টাগ্ৰামত হাউলি তো মই তেওঁক কৈছোঁ যে ভালে লগ পাব পাৰোঁ কিন্তু তথাপি মানে চেছ হৈছে আপোনাৰ নিচিনা দেখা গৈছে আহি কিনে চালোঁ যে আপুনি তো বহুত বেছি ভাল লাগিল থেংক ইউ ভাই থেংক ইউ ভাল লাগিল থেংক ইউ আপোনাৰ ষ্টৰি চাই আছোঁ মই একেবাৰে সঁচা কথা আচ্ছা গাইজ চাওক মানে ইয়াতে মানে ভগৱান আহিছিল মানে তোৰ গানৰ শ্বুটিং কৰা চলি আছে চাওক এইটো মানে কেমেৰামেন হয় বাই বাই গাইছ আজিৰ ভিডিঅ' এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকে এটা কাম কৰক এনেকুৱা চাইকেল ৰাইড ভিডিঅ' চাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক আমি অতি শীঘ্ৰে যাই আছোঁ টাৱাং আমি জাকিৰ ব্লকাৰ আপোনালোকে অলপমান আমাক ছাপোৰ্ট কৰিব বাই বাই জয় আই অসম জয় জুবিন দা